এই বান্দৰটোৱে মোৰ পৰা কমলা কাৰিনী খাই আছে। চাওঁ বান্দৰটো মুখখন দেখা পাব। লখিমী ৰেষ্টুৰেণ্ট নেকি? বঢ়িয়া। আমি পাৰোঁ গাইছ আহোঁতে ইয়াতে খাম। ফকৰি কেইটকা আনছা? পাইছলাকে কওঁ কি কৰিম? পাইছলা অ'কে। তো গাইছ আমি এতিয়া আহি পাইছোঁ হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰ। তো গাইছ বঢ়িয়াকৈ চিৰি উঠিছোঁ। আমি গৈছোঁ ওপৰত। মানে বহুত মানুহ আহিছে গতিকে সেইকাৰণে ভালকৈ ভিডিঅ' কৰিব পৰা নাই। আপোনালোকক যিমানখিনি বাৰু দেখাব চেষ্টা কৰিম আৰু। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল আৰু সকলোৰে খবৰ ভালো হ'ব লাগে এতিয়া। তো গাইজ আজি হৈছে নতুন বছৰৰ প্ৰথমটো দিন। তো সকলোকে পোনপ্ৰথমে মোৰ ফালৰ পৰা ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা জনালোঁ। তো গাইজ আপোনালোকে নিশ্চয় গম পাইছে যে আমি আজি হাজো গৈ আছোঁ। চ' যিমানখিনি পাৰোঁ দেখাব চেষ্টা কৰিম। তো গাইজ বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ ইউটিউবত, মানে মোৰ অলপ চৰ্দি জ্বৰ সেনেকুৱা টাইপ হৈ আছিলে আৰু কিছুমান প্ৰব্লেম হৈ আছিলে, সেইকাৰণে ভিডিঅ' অহা নাছিলে। তো এতিয়াৰ পৰা ভিডিঅ' দিব ভালকৈ ট্ৰাই কৰিম। তো গাইজ যি কি নহওক সকলোৰে আগন্তুক দিনবোৰ যাতে ভালে ভালে পাৰ হয় তাৰে কামনা কৰিলোঁ। তো গাইজ আজিৰ পৰা বঢ়িয়াকৈ গা পা ধুই লৈছোঁ 1 তাৰিখ। তো বলক এতিয়া আমি গৈ থাকোঁ আৰু কোন কোন যাব সকলো গম পাব, ভিডিঅ'টো একেলগে চাই থাকিব। গাইজ আমি এতিয়া ঘৰৰ পৰা ওলাই আহিছোঁ ধুনীয়াকৈ আৰু এতিয়া আমি যাব ওলাইছোঁ। কিন্তু গাইজ দেৰি হৈ গ'ল অলপমান, মানে আমি যোৱা প্লেন আছিলে 8:30 বজাত, কিন্তু এতিয়া বৰ্তমান টাইম হৈ আছে 9:30। মানে কি ক'ম আৰু গাইজ অলপ দেৰি হৈ গ'ল। এইফালে আমাৰ গাড়ী দুখন আছে, আপোনাক দেখাই আছোঁ কোন কোন যাব আমাৰ লগত আজি। এইফালে আমাৰ সাগৰ আছে। আজি আমি হাজো যাম, হাজো যাই বহুতেই ভাল লাগিব। আপোনালোকে আহক আমাৰ লগত। গাড়ী আছে না? নাই খোৱা নাই, বঢ়িয়া। আৰু এইফালে আমাৰ গাড়ী এখন আছে, এইফালে গাড়ী এখন আছে। মানে গাইজ কি জানা, ঠাণ্ডা বস্তি নাই এতিয়া, অলপ গা ধোৱা প্ৰব্লেমেই হয়। মইতো গাইজ সপ্তাহত 3 দিনমান গা ধোওঁ আৰু আজি 1 তাৰিখ বুলি ধুইছোঁ আৰু এজন আহিছে। তো সি অহাৰ পিছত একেলগে ওলাই যাম। চলো। আমি এতিয়া আহি পালোঁ আদাবাৰী। তো ইয়াতে ৰখিছোঁ আৰু ইয়াতে অলপ গাড়ীত তেল ভৰাই লওঁ। তেল ভৰাই কাৰণে আমি ইয়াৰ পৰা ওলাই গৈ আছোঁ। কেনে লাগছে আহি কেনে? এই মজা। ইয়াৰ পৰা গাইছ আৰু কিমান হ'ব, 30 মান হ'ব নেকি? 30 কিলোমিটাৰমান, 30 কিলোমিটাৰমান আছে। তো হাইৱেত লগ পাই আছোঁ চবে। ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ আহি পালোঁ, মানে এতিয়ালৈকে গৈ পোৱা নাই। ইয়াৰ পৰা হাজোৰ 20 কিলোমিটাৰ আছে। চ' ইয়াতে ৰখিছোঁ অলপ টাইম, ৰখি কেনে যাওঁ আৰু ঘূৰি লৈ যাওঁ। আৰু এইফালে মই লোকেটা আছে, এইফালে সাগৰ আছে। এইফালে কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে ৰাইডিঙত। বহুত দিন অহা নাছিলোঁ ৰাইডিঙত, গতিকে আজি আহিলোঁ লগ পাই আপোনালোকক। আৰু এইফালে আমাৰ ধুব আছে। কেনে লাগছে আহি কেনে? এতিয়ালৈকে যাই পোৱা নাই বাৰু। বনাই যাই পাম এতিয়া। এইফালে আমাৰ জিতুমণি আছে। তো গাইছ ইয়াৰ পৰা আছে হাজো 20 কিলোমিটাৰ। তো যাই থাকোঁ বলক। আৰু গাইছ আজি বেছি ঠাণ্ডা নহয়, মানে ধুনীয়া ৰ'দ দি আছে বঢ়িয়াকৈ। চ' সেইকাৰণে গাড়ী চলাই ভাল লাগিছে মানে। আৰু মই যিহেতু পিছফালে বহি আছোঁ, এতিয়া আগত যাই মই চলাম অলপমান। উন্মাদ হৈহে পাহৰ বিচৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতুৰি পাৰি হ'বলে যে মন যাত্ৰা হেঁপাহিছিলা সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি অনুমান যাত্ৰা জেনাকিয়াকে জানে মনে কৰা অভিমান। ইফালে আমি আহি পালোঁ শ্ৰী শ্ৰী গণেশ মন্দিৰ। চাব পাৰে যে কিমান মানুহ, কাৰণ আজি জানুৱাৰীৰ প্ৰথমটো মানে বছৰৰ প্ৰথমটো দিন আজি। গাইছ আমাৰ মানুহ গাইছ আমাৰ মানুহ। তো গাইছ আমি ইয়াতে ৰখিছোঁ অলপমান, মানে ইয়াতে চাব পাৰে আপোনালোকে এটা কি ধুনীয়া ভিউ আপোনালোক এইফালৰ পৰা দেখাই আছোঁ। এই চাওক কি ধুনীয়া একদম বেহৰৰ খেতি চাব পাৰে, একদম মজা মানে গাইছ। সেইকাৰণে অলপ নামি আহিছোঁ ইয়াতে। তো ইয়াতে কেইটামান ফটো উঠোঁ, অলপ ৰিল চিল শ্বুট কৰোঁ, কৰি কেনে ইয়াৰ পৰা ওলাই যাম। তো গাইছ চাওক কি ধুনীয়া, মানে গাইছ গাঁৱৰ ফালে আহিলে এইটোৱে ভাল লাগে, মানে ধুনীয়া মানে নেচাৰেলি একদম মানে কি ক'ম আৰু গছ গছনি আছে চব মানে আৰু কি ধুনীয়া খেতি গাইছ। অ'কে ষ্টাৰ্ট। তো গাইছ এতিয়া আমি ইয়াতে ৰখিছোঁ অলপ টাইম, মানে চাব পাৰে কোমোৰা আৰু খাবার মানে গাঁৱতে পৰি দেখ কি ক'ম আৰু ৰাজখবৰ নালাগে, চবেই কৰে মানে ঠাণ্ডা কথাটো, ঠাণ্ডাত মানে বেছিকৈ লাগে অলপমান, সৰু কথা নাই। তই ৰাতিৰ কেইবাৰ মোক
যাৰ মনটো ভাল সি বেছিকৈ মুঠে 4বাৰ মুঠলি মুঠৰা তো গাইছ এতিয়া আমি হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ মানে সোমাই আহিছোঁ বঢ়িয়াকৈ আমি এতিয়া আহিছোঁ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ তো ইয়াতে আমি গাড়ীখন পাৰ্ক কৰিছোঁ তো ইয়াতে পাৰ্ক কৰাৰ কাৰণে এখন গাড়ী 20 টকাকৈ লৈছে আৰু ডাঙৰ গাড়ী চাগে বেছি কম নাপাওঁ সৰু গাড়ী মানে স্কুটি আৰু বাইকত 20 টকা এইফালে পূৰা দোকান আছে চবফালে তো গাইজ বঢ়িয়াকৈ চিৰি উঠিছোঁ আমি গৈ আছোঁ ওপৰত চলো তো গাইজ আজি বহুত মানুহ আছে চাব পাৰে বহুত মানুহ গাইজ বহুত মানুহ আৰু গাইজ এয়া হৈছে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ ভিতৰ ভাগ তো চাব পাৰে গাইজ আজি কিমান মানুহ আহিছে তো গাইজ ফাইনেলি আমি আহিছোঁ আমি এইফালে ঠাই বিচাৰিছোঁ জ্বলাবৰ কাৰণে ক'ত জ্বলাব এতিয়ালৈকে ঠিক হোৱা নাই বহুত লাইন গাইছ বহুত লাইন চবফালে লাইনে লাইন তো গাইছ এইফালে আছে শ্ৰী শ্ৰী লক্ষী মন্দিৰ আৰু এইফালে আছে আপোনাৰ নৰসিংহ মন্দিৰ আৰু আগত আছে যিটো মেইন মন্দিৰটো সেইটো হৈছে মাধৱ মন্দিৰ আৰু গাইছ চাব পাৰে আজি যিহেতু আজি বছৰৰ প্ৰথমটো দিন হয় সেইকাৰণে বহুত মানুহ হৈছে ইয়াতে তো চাই থাকক শেষলৈকে তো গাইছ আমি আছোঁ বৰ্তমান মাধৱ মন্দিৰৰ ভিতৰত আছোঁ বৰ্তমান আৰু চাব পাৰে আপোনালোকে কিমান ভক্তৰ সমাগম হৈছে আজি মানে যিহেতু জানুৱাৰী 1 তাৰিখ হয় আৰু গাইছ হাজোত এনেও মানে আপোনাৰ 1 তাৰিখ বুলি নহয় ইয়াত প্ৰতিদিনে মানে এনেকুৱা মানুহৰ ভিৰ দেখা যায় ভক্তৰ সমাগম দেখা যায় তো চাব পাৰে আপোনালোকে আৰু কি ক'ম আৰু গাইছ ইমান এটা ভালকৈ ভিডিঅ' কৰিব পৰা নাই মানে বহুত মানুহ আছে যিহেতু তো চাই থাকক শেষলৈকে যিখিনি পাৰোঁ দেখাব চেষ্টা কৰিম ইয়াতে লাইনত আছোঁ বৰ্তমান মানে গৈ আছোঁ আৰু তো চাব পাৰে আপোনালোকে মানুহ বহুত মানুহ আছে গাইছ তো গাইছ আমি ধুনীয়াকৈ সেৱা চেৱা কৰি ল'লোঁ তো মানে বহুত মানুহ আহিছে গতিকে সেইকাৰণে ভালকৈ ভিডিঅ' কৰিব পৰা নাই আপোনালোকক যিমানখিনি বাৰু দেখাব চেষ্টা কৰিম আৰু এতিয়া আমি লাহেকৈ ইয়াৰ পৰা ওলাম আৰু মন্দিৰৰ পৰা তো এই আৰু হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ ভিতৰৰ ভাগ আপোনালোকক যিমানখিনি বাৰু দেখাইছোঁ তো এতিয়া ওলাই তো গাইছ এতিয়া আমি মন্দিৰৰ পৰা ওলাইছোঁ ধুনীয়াকৈ তো ইয়াতে অলপ মুখিছোঁ চিৰিত তো ইয়াতে অলপ ফটো চটো উঠি কেনে ঘৰত যাওঁ আৰু তো গাইছ আৰু নেদেখাওঁ আৰু যিখিনি বাৰু দেখাব চেষ্টা কৰিলোঁ যি পাৰিলোঁ তো ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যেতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো তো সকলোকে পুনৰবাৰ ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা জনালোঁ সকলোৱে দিনবোৰ ভাল কামনা কৰিলোঁ আৰু এইফালে আমি যাব ওলাইছোঁ এইফালে তো গাইছ এতিয়া আমি যাব ওলাইছোঁ ধুনীয়াকৈ তো যাওঁতে ভিডিঅ' নকৰোঁ আৰু নে কি নাই নকৰোঁ বহুত কৰিলোঁ এতিয়া অলপমান খাই লওঁ বলক